আহি ভাল লাগিছে। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, এইখন অসমত ইটোৰ পাছত ইটো বিতৰ্কই আচলতে লগ নেৰে। এইখন অসমক বিতৰ্কৰ পাছত বিতৰ্ক আপোনালোক সকলোৱে হয়তো দেখি আহিছে সামাজিক মাধ্যমত ইটোৰ পাছত ইটো বিতৰ্ক শেষ হ'বলৈ নাপায়, আকৌ এটা বিতৰ্ক সৃষ্টি হৈ যায়। প্ৰিয় দৰ্শক, এইবাৰ বিতৰ্কৰ বিহুক লৈ আপোনালোক সকলোৱে জানে গুৱাহাটী মহানগৰীৰ খানাপাৰাত হৈ যোৱা ৰঙালী উৎসৱৰ কথা। অসমৰ হ'বলগীয়া বোৱাৰী, দক্ষিণৰ অভিনেত্ৰী, বলিউডৰ অভিনেত্ৰী তথা কণ্ঠশিল্পী শ্ৰুতি হাছান উপস্থিত হৈছিল মহানগৰীত আৰু অংশগ্ৰহণ কৰিছিল ৰঙালী উৎসৱত। তাতে জুবিনদাৰ গীতত বিহু বৰ্তমান সময়ত সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈছে শ্ৰুতি হাছানৰ বিহু। শ্ৰুতি হাছানৰ বিহু গীত কথা আমি ক'বলৈ নাযাওঁ, কাৰণ শ্ৰুতি হাছান হৈছে এগৰাকী দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তথা কণ্ঠশিল্পী। তাই বিহু ভালকৈ নাচিব নাজানিব পাৰে। অসমৰ হ'বলগীয়া বোৱাৰী, হয়তো লাহে লাহে শিকিব তাই বিহু। বৰ্তমান সময়ত তাই বিহু নাচিব নাজানে, তথাপিও তাই চেষ্টা কৰিছে, অসমীয়া সাজপাৰ পিন্ধি বিহু নাচিবলৈ চেষ্টা কৰিছে। কিন্তু শ্ৰুতি হাছানৰ লগত যিগৰাকী আচলতে ব্লেক ড্ৰেছত বৰ্তমান সময়ত ৰাতিটোৰ ভিতৰতে ভাইৰেল হৈ পৰা এগৰাকী যুৱতী, ৰঙালী উৎসৱৰ উপস্থিত থকা এগৰাকী যুৱতী ব্লেক ড্ৰেছ পিন্ধি বিহু নাচিবলৈ শিকাই দিছিল। আচলতে ষ্টেজত যিহেতু জুবিনদাৰ গীতত বিহু নাচিছিল, তাই শ্ৰুতি হাছানক শিকাই দিছিল বিহু নাচিবলৈ, কিন্তু তাই পিন্ধা নাছিল অসমীয়া সাজপাৰ। সেইবাবে বৰ্তমান সময়ত এইগৰাকী যুৱতীক বহুতে কমেণ্ট বক্সত গালি পাৰিছে। বৰ্তমান সময়ত ফেচবুক পেজেই হওক বা ইউটিউবৰ ভিডিঅ'সমূহতেই হওক, মুঠতে নানা ধৰণৰ গালি পাৰিছে তাইক সকলোৱে ট্ৰল কৰিছে সেইগৰাকী যুৱতীক। প্ৰিয় দৰ্শক, আচলতে কথাটো হ'ল কি, সেইখন মঞ্চ নাছিল কোনো মডেলিঙৰ বা পশ্চিমীয়া গীতৰ অনুষ্ঠানো নাছিল। সেই অনুষ্ঠানটোৰ নামেই আছিল ৰঙালী। ৰঙালী অনুষ্ঠানটোত সেনেকুৱা যোৰ কাপোৰে সঁচাকৈ শোভা নাপায়। সেইবাবে হয়তো বহুতে সেইগৰাকী যুৱতীক বৰ্তমান সময়ত ট্ৰল কৰিছে। প্ৰিয় দৰ্শক, এই ক্ষেত্ৰত আপোনালোকৰ মতামতবোৰ বাৰু কি? যদি দক্ষিণৰ বলিউডৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অসমীয়া সাজপাৰ পিন্ধি যদি সেইখন মঞ্চত অংশগ্ৰহণ কৰিব পাৰে, জুবিনদাৰ গীতত বিহু নাচিব পাৰে, তেতিয়াহ'লে এগৰাকী অসমীয়া যুৱতী হৈ কিয় নিপিন্ধিলে অসমীয়া সাজপাৰ? বৰ্তমান সময়ত এটা বহুত ডাঙৰ প্ৰশ্ন, সকলোৰে মনত এইটোৱে প্ৰশ্ন। তো প্ৰিয় দৰ্শক, আপোনালোকৰ মতামতবোৰ জনাবচোন। আপোনালোকে আচলতে কি ক'ব বিচাৰে? ৰাইজে যিহেতু ট্ৰল কৰিছে বৰ্তমান সময়ত সামাজিক মাধ্যমত দেখিছোঁ, সেইবাবে আপোনালোকৰ মাজলৈ ভিডিঅ'টো এৰি দিলোঁ। বাকী আপোনালোকৰ কথা, আপোনালোকে এই ক্ষেত্ৰত কি মতামত দিয়ে? তো প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই।